Hey guys, welcome to my YouTube channel Musaddiq Vlog. আপোনালোক এটি পুনৰ নতুন মিনি ভ্লগ লৈ স্বাগতম জনাইছো। আজি আমি আছো আমাৰ বৰপেটা মেডিকেল কম্পাৰ্টমেণ্টৰ ভিতৰত এটি মন্দিৰলৈ। ইয়া মোৰ বান্ধৱী এছমিন ইহঁতে ইয়াত ফটো শ্বুট কৰি আছে গোটেইকেইজনী লগ লাগি একেলগে হাই কৰি দিছে আপোনালোকে দেখি আছে। এতিয়া মই আপোনালোকক দেখুৱাইছো কোন কোন আছে লগৰ বান্ধৱী গোটেইবোৰ আছে আগত ফটো শ্বুট কৰি আছে। ইহঁতক দেখুৱাই দিছে এই প্ৰিয়াংশু এই জেছমিন গোটেইকেইটা দেখাই দিছো আপোনালোকক। বেষ্টি মোৰ এতিয়া বেষ্ট ফ্ৰেণ্ড হাই কৰি দিয়া হাই কৰি দিয়া। এই আছমিন মোৰ বেষ্টি হয় চাই লওক আছমিন। তাৰপিছত আমি মন্দিৰটো দৰ্শন কৰি দি আছোঁ। শিৱ মন্দিৰ হয়, ভাল লগা দৃশ্য এটা পৰিৱেশ। আমি গোটেইকেইটা আহিলোঁ চাবলৈ ফুৰিবলৈ। তাৰপিছত ভিতৰে গ্ৰাউণ্ড ফ্ল'ৰত আণ্ডাৰগ্ৰাউণ্ড মন্দিৰ হয়, এইটো আপোনালোকক দেখুৱাইছোঁ। চাওক আণ্ডাৰগ্ৰাউণ্ড মাটিৰ তলত আছে মন্দিৰটো, ভাল লাগিল কিবা এটা চাই পেলাই। এতিয়া আমাৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দি আছোঁ। ভাল লাগিল মন্দিৰৰ পৰিৱেশটো চাই, মনটো কিবা এটা ভাল লাগিল। আজি ফুৰিব আহিলোঁ, অলপ ফটো চটো উঠিলে ইয়াতে।